We live in a society where honor is a distant memory. গতিকে মই হ'লো নাছিৰ হুছেইন, আপোনালোকে চাইছে বিটেল জুচ। চ' ব'লক জাষ্টিছ লীগ স্নাইডাৰ কাটৰ বিষয়ে অলপ কথা পাতোঁ। জাষ্টিছ লীগ স্নাইডাৰ কাট কিমান দিনৰ পিছত এটা ফেন ৰিভলিউশ্যনৰ পিছত চিনেমাখন আহিব 18 মাৰ্চত। মোৰ লগৰ এজনে কয়, চ' ময়ো কৈছোঁ, মানে গুজ বাম্পছ। কালি ৰাতি ট্ৰেইলাৰ চোৱাৰ পিছৰ পৰা মোৰ গুজ বাম্পছ। বেছি কথা নকওঁ, ব'লক ভিডিঅ'ত লৈ আগবাঢ়োঁ। ছুপাৰ হিৰ'জ মুভিজটো চায়েই সকলোৱে চাগে। ময়ো চাওঁ, বাট আপোনালোকে জানেনে একচুৱেল হিৰ' এই মুভিবোৰত কোন থাকে, যাক আমি দেখা নাপাওঁ? ভালে ধৰিছে, মই ডাইৰেক্টৰৰ কথাই কৈছোঁ, যি কেমেৰাৰ পিছত থাকিও কেমেৰাৰ আগত থকা সকলো দৃশ্যৰ পৃষ্ঠপোষকতা কৰে আৰু আমাৰ আগত দৰ্শায়। জাষ্টিছ লীগৰ নামটো চবেই শুনিছেই চাগে। কমিক্সৰ কথা নকওঁ, চিনেমাখনৰ কথা কৈছোঁ। 2017ত আমি সকলোৱে জাষ্টিছ লীগ চাবলৈ বহুত আশা লৈ গৈছিলোঁ থিয়েটাৰ্ছত, কিন্তু তাত চেঁচা পানী ঢলা নিচিনা হ'ল। এতিয়া সেই চিনেমাখনৰে এটা নতুন ভাৰ্চন আহিছে, যাৰ নাম হ'ল স্নাইডাৰ কাট। এতিয়া কথাটো হ'ল যে স্নাইডাৰ কাট কি বস্তু? আনচাৰ হ'ল DC ফেন্সৰ এটা স্পেচিয়েল মুভমেণ্ট, যি ৱাৰ্নাৰ ব্ৰাদাৰ্ছৰ নিচিনা প্ৰডাকশ্যন হাউচকো আঁঠু ল'বলৈ বাধ্য কৰাই দিলে। কথা এইটো যে যেতিয়া 2017ত এই চিনেমাখন বনি আছিল, ডাইৰেক্টৰ জেক স্নাইডাৰৰ এটা পাৰ্চনেল ট্ৰেজেডিৰ বাবে চিনেমাখন কমপ্লিট কৰিব নোৱাৰিলে আৰু আধাতে এৰি দিবলগীয়া হ'ল। তাৰপিছত চিনেমাখন কি বনিলে সকলোৱে গম পায়েই। তাৰপিছত আহিলে ফেন্সবোৰৰ হাহাকাৰ কৰি দিয়া প্ৰতিবাদ, এটা টোটেল ৰিভলিউশ্যন, য'ত আকাশত, ৰাস্তাত, ৱালত সকলোতে মুঠতে ৰিলিজ দ্য স্নাইডাৰ কাটৰ পোষ্টাৰ বেনাৰহে দেখা পোৱা গৈছিল। আৰু মজা কথা যে ইয়াৰ এক্টৰ্ছবোৰে এই ৰিভলিউশ্যনত যোগদান কৰিছিল। আৰু ফাইনেলি অত বছৰৰ পিছত স্নাইডাৰ কাটৰ ট্ৰেইলাৰ আহিলে, যি 18 মাৰ্চত ৰিলিজ দিয়া হ'ব HBO Maxৰ নামৰ ষ্ট্ৰিমিং প্লেটফৰ্মটো। ট্ৰেইলাৰত কি আছে একো ক'বই নালাগে, সঁচা DC ফেনে সকলোখিনি জানেই। ডাইৰেক্ট কথা কওঁ যে স্নাইডাৰ কাটৰ ষ্টাৰ মাৰ্কাৰ জোকাৰ উভতি আহি গ'ল। জেৰেড লিটো যি ছুইচাইড স্কোৱাডত ফাৰ্ষ্ট টাইম জোকাৰ হিচাপে দেখা পোৱা গৈছিল, ফেন্সবোৰে ইমান ভাল পোৱা নাছিল, মানে আঁকোৱালি ল'ব পৰা নাছিল। কিন্তু এইবাৰ জোকাৰ লুকটো দেখিয়ে চব পাগল হৈ গৈছে, লিটাৰেলি পাগল হৈ গৈছে। প্লাছ তেখেতৰ ভইচ, উই লিভ ইন এ ছ'চাইটি, নকওঁ আৰু। 7 ছেকেণ্ডত জেৰেড লিটোৰ গোটেই স্নাইডাৰ কাটৰ ট্ৰেইলাৰটো নিজৰ নাম কৰি ল'লে। মুঠতে 18 তাৰিখে জুই জ্বলিব চবতে, জুই আৰু। মাৰ্ভেল ভাৰ্চেছ DCটো সদায় থাকিব, কিন্তু দুয়োটাৰ মাজত চবতছে ডাঙৰ পাৰ্থক্য হৈছে জোকাৰ। ভাবক এভেঞ্জাৰ্ছ এণ্ড গেমত কিমান ষ্টাৰ্ছ মিলি ৱৰ্ল্ডৰ চবতছে বেছি পইচা কমোৱা চিনেমা বনি গৈছিল, কিন্তু জোকাৰে অকলে হাইলি আৰ্ণ্ড R-ৰেটেড চিনেমা বনাই দিছিলে। মানে এটা জোকাৰ, এটা কেৰেক্টাৰে চবতছে বেছি পইচা কমোৱাৰ ভিতৰত, মানে R-ৰেটেড চিনেমাৰ ভিতৰত চবতছে বেছি পইচা কমাইছিল। আচৰিত নহয়নে? চ' জোকাৰ ইজ জোকাৰ আৰু। এভেঞ্জাৰ্ছ এছেম্বল আৰু জোকাৰৰ উই লিভ ইন এ ছ'চাইটি যদি দগাপাল্লাত জোখা হয়, মইতো সদায় উই লিভ ইন এ ছ'চাইটিৰ চাৰ্কাষ্টিক ডাৰ্ক টোনকে প্ৰিফাৰ কৰিম। 2017তো জাষ্টিছ লীগত বেটমেনক ইমান পাত্তাই দিয়া নাছিল, কিন্তু এইবাৰ বেটমেনে চেণ্টাৰ ষ্টেজত থাকিব। হেল ইয়ে মুঠতে। কাৰণ অৰিজিনেলি জাষ্টিছ লীগৰ লিডাৰ সদায় বেটমেনে থাকিব আৰু তেখেতৰ লেগেচি সদায় অপ্ৰতিম হয় আৰু হৈয়ে থাকিব। 2017তো মেইন ভিলেনক গায়েবে কৰি দিছিল, বাছ ছুপাৰমেনক খতম কৰি দিছিল, ষ্টিফেন ৱল্ফক খতম আৰু। না কষ্টিউম ভয়ানক আছিল না কিবা। এইবাৰ কিন্তু বিগ বেড ডাৰ্ক ছাইড আহি গ'ল, যি ভয়ানকৰ আন এটা প্ৰকোপ। ওমেগা বিমৰ জৰিয়তে যাৰ মেইন অস্ত্ৰ, এইজন দুষ্টামীৰ ভগৱান হয় আৰু যি থেনছতকৈও ডাঙৰ যেন লাগে। মুঠতে তামাম আৰু ডাৰ্ক ছাইড। এটা চিন আছিলে ট্ৰেইলাৰটোত, য'ত ষ্টিফেন ৱল্ফে ডাৰ্ক ছাইডৰ আগত আঁঠু লৈ থাকে। মানে জুই আৰু। ভাবক মানে কিমান ডাঙৰ হ'ব ডাৰ্ক ছাইড। বেছি কথা নকওঁ আৰু, মুঠতে 18 মাৰ্চত সোনকালে আহিলেই হয় আৰু আমি চাব পালে হয় ডাৰ্ক ছাইড। এয়া আছিল মোৰ আজি ভিডিঅ'টো। গতিকে ৰাইজ, মোৰ আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে মোক ক'ব। যদি ভিডিঅ'টো ভাল লাগিলে তেনে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। গতিকে আজিলৈ ধন্যবাদ, আৰু 18 তাৰিখে চাব সকলোৱে।